হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। বহুত দিন মূৰত কেতিয়াবা কেতিয়াবা মন যায় ভিডিঅ' বনাব, আৰু কেতিয়াবা মনে নাযায়। বনাওঁ যদিও কিহৰ ওপৰত বনাম, কি টপিক লৈ। মনটো যায় ইউটিউবাৰ এটা হ'ব, কিন্তু সিমানখিনি এনাৰ্জি কথা কোৱাত নাথাকে আৰু সিমানখিনি টেলেণ্ট নাথাকে, যাৰ কাৰণে অলপমান ৰৈ আছোঁ। কিন্তু মন আছে আগবাঢ়ি যাব। যদি আপোনালোকে ছাপোৰ্ট কৰে তেন্তে আগবাঢ়ি যাম চাগে। আৰু সকলোকে গুড মৰ্ণিং। একচুৱেলি গুড মৰ্ণিং কোৱা টাইম নহয় এইটো, কিয় এতিয়া বাজিছে 10:30। তো এনেকুৱা আদত নাই যে মই 10:30লৈকে শুই থাকোঁ। কিন্তু বহুত ডাঙৰ বিপদ এটাৰ পৰা লাহেকৈ উদ্ধাৰ হ'ব ওলাইছোঁ এতিয়া। আজি যোৱা 4 দিনৰ পৰা মই বেকাৰ, একদম বেকাৰ, কাম বন একো কৰা নাই। এই অটো এখন চলাই আছিলোঁ, অটোখনৰ কিবা এটা হ'ল, যাৰ কাৰণে অটোখন এৰিব লগা হ'ল। তাৰে মাজত আৰু মই নতুন কাৰ এখন লৈছিলোঁ। নতুন কাৰখন আছে, মোৰ লগতে আছে, কিন্তু কাৰখন মোৰ কমাৰ্চিয়েল নহয়, পাৰ্চনেল হয়। সেইকাৰণে কাৰখন লৈ মই এতিয়া ভাড়া মাৰিব নোৱাৰোঁ। আৰু এতিয়া ভাবিছিলোঁ বেলেগৰ এখন অটো চলাম, যিহেতু আজিকালি অটো চলালে 600 টকাকৈ দিব লাগে। এতিয়া বেলেগৰ চলালে আৰু সদায় পাৰ্মানেণ্টটো কেতিয়া সদায় চলাই থাকিব নোৱাৰিম ন। এনেকৈ ভাবিবতো নোৱাৰিম বোলে যে সেইখন গাড়ীখন 600 টকাকৈ দি থাকিম, 7 বছৰ চলাম বা 1 বছৰ চলাম। পাৰ্মানেণ্ট নহয়, এতিয়া মানা কৰি দিয়ে, কোনো ঠিকনা নাই। আৰু তেতিয়া কি কৰিম, এইটো কথা ভাবি ৰাতি ডিচিশ্যন এটা ল'লোঁ যে আৰু এখন নতুন অটো ল'ম। মই পইচা নিদিওঁ দিয়কচোন বাৰু, মোৰ এনেকুৱা বৰ্তমান পৰিস্থিতি বেয়া। এনেকুৱা পৰিস্থিতি নহয় এতিয়া যে মই পইচা খৰচ কৰিম, যিহেতু মোৰ এখন কাৰখনৰে আপোনাৰ EMI আছে 14,000 টকা। তাৰোপৰি মই মোবাইল এটা লৈছিলোঁ আপোনাৰ Nothing 3, বেছি নাই আৰু আপোনাৰ 4টা কিস্তি আছে, 3,050 টকা। তো টোটেল মই মাহ এটাত জমাব লাগে 14, 15, 16, 17, 17,050 টকা। তাৰোপৰি খোৱা খৰচা আছে, যিহেতু বিয়া পাতিলোঁ এতিয়া। মান্থলি মোক 25,000 এটা লাগে, কিন্তু সিমানখিনি কৰিব পৰা নাই বৰ্তমান। মোৰ শাহুমাই ক'লে ৰাতি যে নতুন অটো এখন লৈ লোৱা, কি লাগে মই দি দিম। সেইকাৰণে আজি ভাবিছোঁ বেহাৰবাৰীত, তাতে বাজাজ শ্ব'ৰুম এটা আছে অটো, তো আজি তাতে যাম, গ'গ'। তো এতিয়া উঠিলোঁহে জাষ্ট, আম্মা আহিছিল অলপ, ভাইটিৰ এক্সামৰ ৰিজাল্ট দিব আজি, তাতে গ'ল। এতিয়া আহিব, অহাৰ পিছত কি কৰে, তাৰপিছত যাম আৰু গোটেইকেইটা।